হেল্ল' বন্ধুসকল, মই আশা কৰোঁ আপোনাক সকলোৱে ভালে আছে। আজি নতুন এটা ভিডিঅ'টো হ'ল যিসকলে চৰকাৰী তৰলৰ কাৰণে আপোনাৰ আবেদন কৰিছিলে, নতুন তালিকা প্ৰকাশ হৈছে আৰু যিসকলে আপোনাৰ আবেদন কৰাৰ পিছত এতিয়াও পেণ্ডিং হৈ আছে বা এপ্ৰুভ হৈছে কিন্তু টকা সোমোৱা নাই, আপুনি কেনেকৈ আপোনাৰ ষ্টেটাছ চেক কৰিব এইটো ভিডিঅ'ত সম্পূৰ্ণ ষ্টেপ বাই ষ্টেপ দেখুৱাম। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব। হেল্ল' ভিউয়াৰ্ছ, আৰু এটা দিকৰ যদি কোনোবা মোৰ চেনেলত নতুন ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অল কৰি দিব। হেল্ল' ভিউয়াৰ্ছ, আপোনাৰ যদি এতিয়াও লিষ্টত পেণ্ডিং হৈ আছে বা এপ্ৰুভ হৈছে কিন্তু আপোনাৰ টকা সোমোৱা নাই, তেন্তে আপুনি প্ৰথমতে আপোনাৰ ষ্টেটাছ চেক কৰিব লাগিব। আপুনি ষ্টেটাছ চেক কৰাৰ কাৰণে আপুনি যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব আৰু চাৰ্চ বাৰত টাইপ কৰিব swachhbharatmission.gov.in। আপুনি চাৰ্চ কৰি দিয়াৰ লগে লগে আপুনি এইটো পৰ্টেলত আহি যাব। আপোনাৰ সুবিধাৰ কাৰণে এই ৱেবছাইটৰ লিংকটো ডিছক্ৰিপশ্যনত দিম, তাত ক্লিক কৰিলে ডাইৰেক্ট আপুনি এইটো ৱেবছাইটত আহি যাব। আহি যোৱাৰ পিছত আপুনি অলপ স্ক্ৰল অন কৰিব আৰু তলফালে গৈ থাকিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি ইয়াত চাওক, প্ৰথমতে আপুনি আপোনাৰ যিটো মোবাইল নাম্বাৰ দি আপুনি ৰেজিষ্টাৰ কৰিছিলে সেই নাম্বাৰটো দি পেলাই আপুনি লগিনত ক্লিক কৰিব লাগিব। আপুনি প্ৰথমতে ইয়াত চাওক এপ্লিকেশ্যন ফৰ IHHL, আপুনি ইয়াতে ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্ছ, এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক চিটিজেন ৰেজিষ্ট্ৰেশ্যন আৰু ইয়াত চাওক ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। আপুনি যোনটো নাম্বাৰ দি আপুনি ৰেজিষ্টাৰ কৰিছিলে এই নাম্বাৰটো আপুনি ইয়াত ফিল কৰিব আৰু গেট OTP ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। OTP দি পেলাই আপুনি লগিন হ'ব লাগিব। মই পটাপট লগিন কৰি আপোনালোকক দেখুৱাই আছোঁ। হেল্ল' ভিউয়াৰ্ছ, আপুনি কেপচাটো দিয়াৰ পিছত আপুনি ইয়াত চাওক চাইনিং বুলি আছে, আপুনি এই চাইনিঙৰ ওপৰত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব, পেজটো আপোনাৰ লোডিং ল'ব। হেল্ল' ভিউয়াৰ্ছ, এনেকৈ আপোনাৰ ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত চাওক আপুনি ইয়াত চাওক 3 লাইন আছে, আপুনি এই 3 লাইনত ক্লিক কৰি দিব। আপুনি 3 লাইনত ক্লিক কৰাৰ পিছত ইয়াত চাওক নিউ এপ্লিকেশ্যন আৰু ভিউ এপ্লিকেশ্যন, আপুনি ভিউ এপ্লিকেশ্যনত ক্লিক কৰি দিব। এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। ইয়াত আপোনাৰ ৰেফাৰেঞ্চ নাম্বাৰ আৰু ইয়াত চাওক আপোনাৰ ষ্টেটাছ চোৱাৰ কাৰণে ইয়াত চাওক ট্ৰেক ষ্টেটাছ বুলি আছে, আপুনি এই ট্ৰেক ষ্টেটাছত ক্লিক কৰি দিব আৰু অলপ ৱেইট কৰিব। হেল্ল' ভিউয়াৰ্ছ, এনেকৈ আপুনি ডেছবৰ্ড আপুনি দেখা পাব। আপোনাৰ সম্পূৰ্ণ ডিটেইলছ আপুনি এনেকৈ চাব পাৰিব। হেল্ল' ভিউয়াৰ্ছ, আপুনি ইয়াত চাওক যদি এনেকৈ আপোনাৰ ষ্টেটাছ দেখাইছে, যদি এতিয়াও এপ্ৰুভ হোৱা নাই, তেন্তে আপুনি এই পেজটো আপুনি ফটো মাৰি ল'ব। ফটো মাৰাৰ পিছত আপুনি যদি আপোনাৰ এতিয়া পেণ্ডিং হৈ আছে, তেন্তে আপুনি এইটো আপুনি প্ৰিণ্ট আউট কৰি ল'ব আৰু আপোনাৰ ৱাৰ্ড মেম্বাৰ তাত বা আপোনাৰ পঞ্চায়তত গৈ পিনি জমা দিব যে মোৰ চৰকাৰী তৰলটো এতিয়া আপোনাৰ ষ্টেটাছ এনেকৈ দেখাই আছে, এইটো আপোনালোকে এপ্ৰুভ কৰাই দিয়ক। এইটো এপ্ৰুভ হৈ যাব তাৰপিছত। হেল্ল' ভিউয়াৰ্ছ, আৰু যিসকলৰ এতিয়াও এপ্ৰুভ হৈছে কিন্তু আপোনাৰ টকাটো সোমোৱা নাই বা পেণ্ডিং দেখাইছে, তেন্তে আপোনাৰ যিটো আপোনাৰ বেংক একাউণ্ট আছে এই বেংক একাউণ্টটো আপুনি চেক কৰিব লাগিব। আপোনাৰ এই একাউণ্টটো আপোনাৰ DB নম্বৰ বা আধাৰ লিংক হৈ আছে নে নাই, সম্পূৰ্ণ ডিটেইলছ আপোনাৰ বেংক একাউণ্টত এবাৰ চেক কৰিব। যদি আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক নাই, তেন্তে আপুনি আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰিব লাগিব। হেল্ল' ভিউয়াৰ্ছ, ভিডিঅ'টো আজিলৈ ইমানে। যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰিব আৰু যদি কিবা সুধিব আছে কমেণ্ট কৰিব পাৰে। ধন্যবাদ।